হেল্ল' হাই গাইছ, কি খবৰ আপোনালোকৰ? বহুত দিনৰ মূৰে আজি মানে ভিডিঅ' বনালোঁ। বহুত দিন ভিডিঅ' মানে বনাব পৰা নাই, মানে মন চন ইমান ফ্ৰী নহয় না, কামৰ ব্যস্তত হৈ থাকোঁ, সেইকাৰণে ভিডিঅ' চিডিঅ' বনা নাই গাইছ। আৰু লগতে চাইছোঁ বাছগিলান কেনেকুৱা আছে। বাকী তোমাৰ খবৰ চবৰ কোৱা? ভাল ভালে না? তোমাৰ ঘৰ ক'ত আছিলে? চিপাঝাৰ। তেখেতৰ ঘৰ আমাৰ মানে মামাৰ হ'ল জিল। বাকী আমি এই সুৰুংগদি যাব লাগিব আৰু এতিয়া চাওক বন্ধুসকল। তোমাক যদি ৰাতি যদি অকলে থাকবা তেতিয়া পাৰিবি না থাকবা? পাৰিবি? তাতে ভয় কৰা দিনতে চাওক বন্ধুসকল, ইমান ডাঙৰ মানে এইটো গাড়ী পাৰ্কিং। ফুটবিলা আগতে ফুটবিলা তাতে ওপৰত ৰেষ্টুৰেণ্ট আছিলে, সেইফালে বম ডাঙৰ আৰু মানে বেক চাইড দেখিছে নহয়, আৰু আগফালে দেখিছে নহয়। বাকী গাইছ, আমি নেহৰু পাৰ্কটো পালোঁহে, আৰু এইফালে আছে কটন কলেজ। বেক চাইডে আছিলে মানে ফুটবিলা তলেদি আহিলোঁ আমি গাড়ী পাৰ্কিং দি। কামত যাই আছোঁ আৰু লগতে যদি ভিডিঅ' ভাল লাগে তেতিয়া ছাবস্ক্ৰাইব নাপাব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ফেচবুক পেজত যদি চাইছা ফেচবুক পেজটো ফ'ল' মাৰি দিব গাইছ। কি কবি আৰু সেই আৰু সদায় আমাৰ ইমান টাইমতে কামত যাই থাকোঁ আমি। এইফালে পোষ্টাৰ লগোৱা আছিলে এই কটন কলেজৰ, এই কি বুলি ক'লে এইটো সেহেঁতে হেৰি কৰিছিল আৰু কি নেহৰু পাৰ্কৰ গেটটো এইটো চা। এইফালে টিকেট কাউণ্টাৰ, কি মজা, বম ডাঙৰ গছ আছে, ধুনীয়া মানে টাইম পাছ হয় আৰু ইয়াতে আহিলে হা। তুমি নাই পাৰ্কখনত সোমাইছা নে নাই? পাৰ্কখনত তুমি মই বহুত বাৰ শুনিছোঁ আৰু কি ক? বহুত বাৰ অকলে না গাৰ্লফ্ৰেণ্ড দি? গাৰ্লফ্ৰেণ্ড দি? বা এনেই বাকী এইখিনি কটন কলেজৰ এৰিয়া হয় এইবিলাক। আৰু লগতে আমাৰ কাম কৰা ঠাইটো এইটো, এইকেইটা আহি পালোঁ আৰু কাম কৰা ঠাই। কোৱা, ঠিক আছে বাৰু। কি সুন্দৰ পৰিৱেশ এইখিনি ঠাই গাইছ, চাচোন কি ধুনীয়া সুন্দৰ পৰিৱেশ। বাহ, মোৰ কাৰণে মজা লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাই দিব। এইফালে আপোনাৰ হ'ল কি বুলি কয় এইটো নেহৰু পাৰ্ক। কি ধুনীয়া বম ডাঙৰ আৰু গাইছ দেই, ধুনীয়া সুন্দৰ। বাকী মই আহিলোঁ চাইন টাইন মাৰিলোঁ তাতে, আপোনালোকক নিদেখালোঁ। বাকী এইটো আমাৰ কাম কৰা এৰিয়াটো। বাকী সোমাই এইটো কেফেটেৰিয়া এৰিয়া, কেফেত সোমালোঁ এতিয়া। বাকী আমাৰ ইয়াতে ৰেষ্টুৰেণ্ট, কেফে, বেংকুৱেট হল চব আছে। ডাঙৰ আৰু বহুত ডাঙৰ এৰিয়া, বাহিৰতো বহিব পাৰে। কিন্তু পুৱাই পানী খাব গৈছিলোঁ, পানী খাব নাপালোঁ, ব্ৰেক খাই আহিলোঁ। এইটো এৰিয়া চা, এইটো এৰিয়া ইমান ডাঙৰ। বাকী চফী বিলুন চিলুন লগাই থৈছে কেলৈ? হা, বিলুন চিলুন লগাই থৈছে যে কিয়? এনেই ষ্টাইলৰ নেকি? আৰু তোৰ খবৰ চবৰ কওঁ কেনে? বাকী ভিডিঅ' চিডিঅ' বনাইছে নে নাই? মাজে মাজে বনাইছা। আৰু দেহাটোত জোৰ নোহাইছে তোৰ কিয়? ফাল্টু চলি তই। বাকী ইয়াৰ পৰিৱেশ ধুনীয়া সুন্দৰ, শান্তি সুন্দৰ পৰিৱেশ ইয়াতে। এই বহুত ডাঙৰ এৰিয়াটো মানে পাৰ্কটো, বহুত ডাঙৰ এৰিয়া। এইখিনিৰ মাজতে তোৰ চাৰ্চ আছে, বাকী বহুত ডাঙৰ আৰু বহুত ডাঙৰ। লগতে আমাৰ কি বুলি কয়, আমাৰ ৰেষ্টুৰেণ্টৰ এৰিয়াটো বহুত ডাঙৰ মানে। কি ভাই কি কৰিছা? জোতা পিন্ধিছা দিয়া। আমি মানে গুৱাহাটীত আছোঁ যদিও ধুনীয়া এটা পৰিৱেশত আছোঁ গাইছ দেই। ইমান ধুনীয়া মানে গছ গছনি, আপোনালোকে চাওকচোন, চব চাইডে মানে সেউজীয়া 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 সেউজীয়া, হয় না? কমেণ্ট ছেকশ্যন জনাবচোন কেনে লাগিছে এইবোৰ। আৰু আপোনালোকে কোনে কোনে আহি পাইছে এই ঠাইত জনাই দিবচোন দেই। ধুনীয়া এটা পৰিৱেশ মানে। এইফালে আছে চাৰ্চ, আৰু লগতে আছে আপোনাৰ পাৰ্কখন, বহুত ডাঙৰ পাৰ্ক। এইটোৰ পৰা এই গোটাই ডাঙৰ, বহুত ডাঙৰ পাৰ্ক। আৰু সেইটো ছাইডত আছে আপোনাৰ কি বুলি কয় এইটো কটন কলেজ।